Hello guys, welcome back to my channel Jutinath and it's me Juti. So আপোনালোকৰ লগত পুনৰ এটা নতুন ভিডিঅ'লৈ উভতিছো মই আৰু আজি মই গৈ আছো ফুৰিবলৈ ক'ত ফুৰিবলৈ গৈ আছো নো হয় আজি হ'ল পূজাৰ অষ্টমী দুৰ্গা পূজা ষ্টাৰ্ট হৈ গৈছে ন সো আজি হ'ল অষ্টমী পূজা যাৰ বাবে মই আজি ফুৰিবলৈ গৈ আছো লগৰজনীৰ লগত সো আজি মই শাৰী পিন্ধিছো একচুয়ালি আজি শাৰী পিন্ধাৰ উদ্দেশ্যটো হ'ল গোটেই লগৰবোৰে পিন্ধা আৰু মানে সেইকাৰণে ময়ো পিন্ধিলোঁ ফাৰ্ষ্ট টাইম পিন্ধিছোঁ মই এনেই নিপিন্ধোঁ বাৰু এইবাৰ ফাৰ্ষ্ট টাইম পিন্ধা হ'ল আৰু মোৰ লগৰজনী আপোনালোকে চাইছে মহালয়াৰ দিনা মই তাইৰ লগতে ফুৰিব গৈছিলোঁ চ' আমি টমটমত উঠি ল'লোঁ এতিয়া আমি পেণ্ডেলত যাম আমি প্ৰথম কোনটো পেণ্ডেলত যাম আপোনালোকক দেখুৱাম চাই থাক চ' এয়াই আমাৰ প্ৰথম পেণ্ডেল মানে প্ৰথমতে আমি এইটো পেণ্ডেলতে গ'লোঁ চাবলৈ আৰু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে হৰিসেৱা মন্দিৰ বুলি কয় এই মন্দিৰটোক এইটো হ'ল ৰিমিদা খাই কোৱা কেনেকুৱা লাগিছে আহি ভাল লাগিছে মই আহিছোঁ বাহঁতৰ মণ্ডপত মন হাই আৰু এইটো হ'ল মণ্টুচী বা কেনেকুৱা লাগিছে তোমালোকৰ মণ্ডপত মই আহিছোঁ তথাপিও কেনেকুৱা লাগিছে আমাৰ মণ্ডপত আহি বহুত ভাল লাগিছে তোমাকো বহুত ভাল লাগিছে থেংক ইউ চ' এয়া মোৰ দুজনী হাই তাই প্ৰিয়া আৰু তাই পূজা আৰু মই পুৰণা এইটো চাব পাৰে সেই তলত যোনটো মন্দিৰ আছিলে সেইটো ইয়াতে মানে স্থাপন কৰিব মানে মূৰ্তিটো কেনেকুৱা লাগি আছে তোমালোকৰ মাক বেয়া লাগি আছে ৰাতিপুৱাৰ পৰা বৰষুণ পৰি আছে চাওক ইমান ধুনীয়া লাগি আছে হয় নেকি থেংক ইউ আৰু এইজনী কাপোৰ চাওক আপোনালোকে চাই থাকিব মই ক'ত ক'ত গৈ থাকোঁ মই নহয় আমি য়েছ আমি কাৰণ এইকেইটাক লৈ লগত লগতে নহ'ব নহয় মই অকলে থৈ যাওঁ আৰু তাৰপিছতে মই ফুৰি চুৰি মই নিজৰ পেণ্ডেলত আহি গ'লোঁ এইটো হ'ল আমাৰ পেণ্ডেল এইটো দুৰ্গাবাৰীৰ ওচৰত আমি পেণ্ডেল কৰিছিলোঁ আপোনালোকক দেখুৱাব বিচাৰিম এইটো ৰুটছ ইণ্ডি টীমৰ এটা ভাল ৱৰ্ক ক'ব পাৰে আপোনালোকে এইটো বহুত ধুনীয়াকৈ কৰিছিল মানে চব মানে যিবোৰ লাগতিয়াল সামগ্ৰী আছে চব মানে ইউজ কৰা হৈছিলে ইয়াত আৰু আপোনালোকে চাব পাৰে পেণ্ডেলটো বহুত ধুনীয়াকৈ কৰিছিলে আৰু সপ্তমীৰ গোটেই দিন মানে আমি পেণ্ডেলত আছিলোঁ আপোনালোকে চাব পাৰে ইয়াত পেইণ্টিংছবোৰ তাৰপিছত ইয়াৰ দল দুটা বহুত ধুনীয়া আছে আৰু এইবাৰ আহক আমি প্ৰতিমাটোলৈ মন কৰোঁ অলপ মানে বহুত ধুনীয়া প্ৰতিমা আছিলে পূৰা মানে গোটেইটো হেণ্ডক্ৰাফ্ট হয় মানে ৰুটছ ইণ্ডি টীমটোৱে পূৰা হাৰ্ড ৱৰ্ক মানে ক'ব পাৰে আপোনালোকে চ' এতিয়া 5টা বাজে আৰু গোটেই দিন মই পেণ্ডেলত বহুত এনজয় কৰিলোঁ আৰু আজি হ'ল নৱমী পূজা চ' মই ওলাই গৈছোঁ এতিয়া বাজে 5:30মান আৰু আজি দুৰ্গাবাৰীৰ ফালৰ পৰা আমাৰ দুৰ্গাবাৰীৰ ওচৰত যোনটো ডেক'ৰেশ্যন পেণ্ডেল কৰিছিলে ৰুটছ ইণ্ডি টীমে চ' আমাৰ গোটেই টীমটোক সম্বৰ্ধনা জনাবৰ বাবে মাতিছে নিমন্ত্ৰণ দিছে তো তাতে গৈ আছোঁ একচুৱেলি চ' আপোনালোকে চাওক আৰু তাৰপিছত মই ক'ত যাওঁ সেইটোও আপোনালোকক মই দেখুৱাম আৰু গাইজ আপোনালোকে চাব পাৰে মোক এতিয়া সন্মান জনাই আছে এনেকৈ সন্মান পালে আৰু কি লাগে কওকচোন লাইফত চ' মোৰ হৈ গ'ল এতিয়া সম্বৰ্ধনা জনোৱা চ' মনটো কিবা এটা বৰ ভাল লাগি আছে মানে কি ক'ম বহুত মানে প্ৰাউড ফিল হৈ আছে আমাৰ গোটেই টীমটোৰ কাৰণে একচুৱেলি বহুত ভাল লাগিছিল সেইদিনাখন আৰু তাৰপিছত মই ওলাই গ'লোঁ অলপমান এক্সপ' চাবলৈ কাৰণ দুৰ্গা পূজা পেণ্ডেলৰ ওচৰতে এক্সপ' আহিছিল মোৰ লগৰজনী আৰু মই চাব গ'লোঁ আৰু ইমান মানুহ মানে কি ক'ম পূজা চাব কম মানে এক্সপ' চাবলৈ বেছি মানুহ আহিছিলে আৰু আপোনালোকৰ ৰাইডটো চাব পাৰিম একচুৱেলি মোৰ ৰাইডত উঠিব বহুত ভয় লাগে এইবোৰ ত' যাৰ বাবে মই নুঠিলোঁ আৰু তাৰপিছত আমি দুজনী এক্সপ'ৰ পৰা ওলাই গ'লোঁ এতিয়া আমি দুটামান মানে পেণ্ডেল চাব যাম আৰু আপোনালোকে চাব পাৰে মোৰ লগৰজনীৰ অলপ মুডটো ছেড হৈ আছে কাৰণ তাৰ সেই ডাঙৰ ৰাইডটোত উঠাৰ বহুত মন আছিল চ' ইয়াত লাইটিং আৰু এইটো আছিল এটা পেণ্ডেল আৰু এইটো হ'ল প্ৰতিমা বহুত ধুনীয়া লাগিছিল আৰু নেক্সট পেণ্ডেলটো বহুত ধুনীয়া আছিলে এইটো হ'ল অমৰ সুমতি বুলি কয়
আৰু তাৰ প্ৰতিমাটো বহুত ধুনীয়া আছিল একচুৱেলি। ফাইনেলি অহাকালি দশমী, অহাকালি আকৌ লগ পাম। দশমী মৰ্ণিং মই অলপ ফুৰিব ওলাইছিলোঁ আৰু আপোনালোকে চাব পাৰে। এটা ধুনীয়া পৰিৱেশ আৰু এতিয়া ভগৱানক মানে বিসৰ্জন দিয়া হ'ব। মানে ভগৱান বিসৰ্জনৰ আগত মানে ৰেলী টাইপৰ ওলায়, মানে চবফালে ঘূৰি তাৰপিছত গৈ কিনে বিসৰ্জন দিয়ে। সকলোৱে ৰাস্তাৰ কাষত এনেদৰে ৰখি থাকে, বহি থাকে কোনোবাই, কাৰণ ৰেলী ইফালে আহে। আমিও ৰখি আছোঁ, আপোনালোকক দেখুৱাম বাৰু মই। মাহঁত তাতে ৰেলী চাই আছিলে, ভাইটি আৰু মই এটা জেগাত গৈ আছোঁ কিবা এটা আনিব বস্তু। কি বস্তু আপোনালোকে চাই থাকক। আমি ল'ব গুচি গ'লোঁ আমিটি, আৰু ইয়াতে একদম চাওক গৰম গৰম ভাজি একদম লগে লগে ডাইৰেক্ট পেক কৰি সোমাই দিয়ে ভিতৰত। আৰু পূজাৰ বতৰত আমিটি নাখালে হয় জানো? আৰু তাৰপিছত আমি গুচি গ'লোঁ ধোৱা ভজা খাবলৈ, আৰু ধোৱা ভজাটো বহুত টেষ্টি আছিলে। এই আছিল মোৰ দুৰ্গা পূজাৰ ভ্লগ, যোনটো অলপ পষ্ট কৰিব দেৰি হৈ গ'ল, আপোনালোকে বেয়া নাপাব। আৰু আপোনালোকৰ যদি ভিডিঅ'টো মোৰ ভাল লাগিছে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু পুনৰ উভতিম নতুন এটা ভিডিঅ'লৈ, তেতিয়াহ'লে বাই বাই।